নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেল চাৰ্পিঅ'পিনত স্বাগতম জনাইছোঁ আৰু আজি আমি আপোনালোকৰ মাজলৈ এটা ডাঙৰ ব্ৰেকিং নিউজ লৈ আহিছোঁ যে আহিবলগীয়া যোনটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যোনটো আপোনাৰ গ্ৰেড 4ৰ এক্সাম আছিল সেইটো পষ্টপন কৰি দিয়া হৈছে বানপানীৰ কাৰণে আৰু সেইটোৰ পিছুৱাই দিয়া হৈছে অৰ্থাৎ এই মাহতে হ'ব কিন্তু এতিয়ালৈ ডেটটো সঠিকভাৱে দিয়া নাই কিন্তু যিবোৰটো পৰীক্ষা হ'ব লগা আছিল আয়ুষ DME DHSFW DHS সেইটো বানপানীৰ কাৰণে পিছুৱাই দিয়া হৈছে কাৰণ বহু ঠাইত এতিয়াও বানপানী হৈ আছে সেয়ে নতুন এডমিট আহিব আৰু তেতিয়ালৈ আমাৰ ভিডিঅ'টো চাই থাকিব নতুন ডেট দিছে যিহেতু আপোনালোকৰ বাবে অলপ সময় বাঢ়ি গৈছে পৰীক্ষাৰ কাৰণে সেয়ে বেছি দিনো নাই কিন্তু পৰীক্ষাৰ কাৰণে অলপ পঢ়ক নতুন ভিডিঅ' আহি আছে তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব এবাৰ কৈছোঁ যোনটো আপোনালোকৰ 3 জুলাইত হ'বলগীয়া DMEৰ পৰীক্ষা আছিল সেইটো পষ্টপন কৰি অনাগত দিনলৈ স্থানান্তৰিত কৰি দিয়া হৈছে সেইটো পৰীক্ষা আপোনালোকে অতি শীঘ্ৰে আমাৰ চেনেলৰ দ্বাৰা গম পাই যাব তেতিয়ালৈ সকলোৱে পঢ়ি থাকক ভালে কুশলে থাকক তেতিয়ালৈ বাই বাই ধন্যবাদ জয় অসম।